তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মোৰো ভাল। তো গাইজ, মই মানে ৰাতিপুৱা পথাৰ পেলাই আহিলোঁ আৰু পথাৰটো চাই ইমান ধুনীয়া লাগিছে, ভাবিলোঁ ব্লগ এটা কৰি পেলাই। তো গাইজ, মানে ৰাতিপুৱা শুই উঠিয়ে মই পথাৰ পেলাই পথাৰ পেলাই মই এবাৰ হ'লেও আহোঁ। আৰু ৰাতিপুৱা আহি পথাৰ পেলাই আহি কিনি ইমান ধুনীয়া লাগে চাই কিনি, মানে যিহেতু আপোনালোকে চালে কেনেকুৱা লাগে। আৰু এইফালে চাওকচোন গাইজ, গৰুটো কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে। আৰু ইয়াক ভোক চোক লগা নাছে, একেবাৰে মানে হাড্ডি ওলাই গৈছে, ইমান বেয়া লাগিছে দেখি কিনি। মানে ৰাতিপুৱা পথাৰ পেলাই আহি ইমান ধুনীয়া লাগে, মানে কি ক'ম আপোনালোকৰ যদি ওচৰে পাঁজৰে পথাৰ আছে আৰু পথাৰত গৈ কিনি অকণমান বতাহটো লৈ ইমান ধুনীয়া লাগে। আৰু এইফালে চাওক গাছ, পথাৰৰ ওচৰতে মানে এটা সৰু মৰু পুখুৰী আছে। আগতে আমি ইয়াৰ পৰা মাছ ধৰি কিনি খাই আছিলোঁ, এতিয়া মানে নাখাওঁ। আৰু এইফালে আমাৰ বাহনী আছে ওচৰত, বাহনী চাওক, তামোল গছ কেইটামান আছে আৰু অকল বাহনী দেখি পাব। এইফালে গোটেই অকল বাহনীয়ে, মানে অকল বাহনীয়ে দেখি পাব আপোনালোক। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আজিলৈ ভিডিঅ'টো ইমানটোৱে, আৰু লগ পাম নেক্সট ভিডিঅ'। বাই বাই।